Hi family. Hi guys. মই আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া most beautiful ভিডিও বনাবলৈ লৈছো। দিৱালী উপলক্ষে হ্যাপি দিৱালী। তো দেখো ফুড চ্যালেঞ্জ। আপোনালোকক ভালকে দেখাবলৈ লৈছো ফুড চ্যালেঞ্জ। Hi guys. ফুড চ্যালেঞ্জৰ ভিডিও এটা আপোনালোকলৈ উপহাৰ দিলো আজি উপহাৰ দিম চাই লওক আজি ফাৰ্ষ্ট মৰ্নিঙত মই ফুড চ্যালেঞ্জত কি থাকিব সেইটো আপোনালোকক দেখাম আপোনালোকে চাই লওক ভালকে ইয়াত আছে যোৱাকালি মা কালী পূজা দেৱালী উপলক্ষে পূজা কৰিছিল এটা প্ৰসাদ আছে আৰু মোৰ ফুড চ্যালেঞ্জৰ থালিত আছে এইটো আপোনাৰ চিৰা হয় এইটো মুড়ি হয় এইটো আপোনাৰ দৈ হয় আৰু এইটো আপোনাৰ এই দোকানত পায় এইবিলাক কুৰকুৰি বুলি কয় খাটা নিমকি এইটো পানী গিলাচ এইটো পানীৰ বটল এইটো আছে আপোনাৰ আপেল কল প্ৰসাদ আছে এইটোতো আৰু আপোনালোকে জানে চাইছেনে আৰু এইটো আছে আপোনাৰ দেৱালী উপলক্ষে হেপী বাম্পাৰ দিৱালী ইয়াত মিঠাই আছে তো গাইজ মই আপোনালোকক ভালকে দেখাইছোঁ চাই লওক তো আপোনালোকেও কৰক এনেকুৱা ফূৰ্তি বাম্পাৰ ধামাকা ফূৰ্তি কৰক আৰু ভিডিঅ' আপলোড দিয়ক যিবিলাক ইউটিউবাৰ বৰ্তমান ফিল্ডত কাম কৰি আছে সিহঁতেও কৰক শুভকামনা থাকিল দেৱালী উপলক্ষে আৰু এইবিলাক আচলতে মোৰ এইবিলাক ফুড চ্যালেঞ্জ আচলতে ক'ৰ পৰা আহিল কোনে দিল এইটো মই ক'বলৈ ওলাইছোঁ এইটো জানে আপোনালোকে সকলোৰেতো নেদেখিলেও ভগৱান বিশ্বাসী মই আৰু সকলোৱে বিশ্বাস কৰে এইটো ভগৱানে দিছে আৰু সেইটো ভগৱান ক'ত আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ এইটো কোণাত আমাৰ ভগৱান আছে এইটো কোণাত দেখিছেনে গাইজ অলপমান ওচৰলৈ লৈ গৈ দেখাই আছোঁ দেখক মাই ডিয়াৰ গাইজ দেখক মোৰ ভগৱান কোন আছে অলপ আগতে পূজা কৰিলোঁ মই দেখিছেনে তো গাইজ এতিয়া ফুড চ্যালেঞ্জ ষ্টাৰ্ট কৰিম আকৌ বহিলোঁ ইয়াতে ভিডিঅ'টো বনাবৰ কাৰণে মই ভালকৈ দেখাইছোঁ ফুড চ্যালেঞ্জত কি আছে দেখক গাইজ দেখিলেনে গতিকে গাইজ কৰ্মই ধৰ্ম ভাল কৰ্ম কৰিব লাগিব ভাল কৰ্ম কৰিলে ভাল ফল আৰু আমি যদি ভাল কৰ্ম নকৰি একা বেকা ৰাস্তাৰে সেইবিলাক কাম কৰোঁ তেনেহ'লে আজি এনেকুৱা ফুড চ্যালেঞ্জ আমি নাপাম বা কোনেও নাপাব গতিকে কৰ্ম কৰক ভাল কৰ্ম কৰক ভাল ৰাস্তাত যাওক ভগৱানেও ভাল পাব মানুহেও ভাল পাব আৰু এনেকুৱা ফুড চ্যালেঞ্জ হৈ থাকিব ডিয়াৰ গাইজ বৰ্তমানতো কলেজ যুগ চলি আছে দিনকাল সময় খুব বেয়া এইপিনে যদি COVID-19 এইপিনে আকৌ আজিকালিতো দেখিছে ঠগ প্ৰবঞ্চক মিছলীয়া অসত্য অধৰ্ম গতিকে গাইজ আপোনালোকলৈ মই ৰিকুৱেষ্ট কৰিম যে বৰ্তমান অলপ সত্যবাদী হোৱাৰ প্ৰয়োজন আছে মানুহে যিটো দেখা গৈছে কিবা এটা কথাৰ আগতে মানে নিজৰ স্বাৰ্থটো পূৰণ হ'ব নহ'ব সেইটো কথা চিন্তা কৰে গতিকে বৰ্তমান অলপ সত্যবাদী সৎ কৰ্ম সৎ ৰাস্তাত থকাটো খুবেই প্ৰয়োজন বৰ্তমান
ইলিগেল ব্যভিচাৰ দুৰ্নীতি কৰাপশ্যন এইবিলাকে ভৰি পৰিছে গতিকে গাইজ অলপ সৎ হওক সত্য কথা কওক ধৰ্মক বিশ্বাস কৰক এইবিলাক লাইনত চলিলে সত্যৰ সদায় জয় এইটো লাইনত চলক এই হিচাপে চলিলে এনেকুৱা ফুড চেলেঞ্জ সদায় হৈ থাকিব চাইছে এনেকুৱা চাইছেনে গাইজ এনেকৈ দেখাইছে গতিকে ঠিক আছে গাইজ পুৱাই গুড মৰ্ণিং সকলোলৈ দেৱালীৰ শুভকামনা যাচিলোঁ হেপী দেৱালী চেলুট থেংক ইউ ধন্যবাদ জয় হিন্দ জয় আই অসম